মোবাইল ফোনেৰে আজিৰ যুগত কি কৰিব পৰা নাযায়। পৃথিৱীত চাগে এনেকুৱা খুব কমেই কাম আছে যিটো মোবাইল ফোনৰ জৰিয়তে কৰিব নোৱাৰি। আপুনি হয়তো মোবাইল ফোনৰ বিষয়ে বহু কথাই জানে, কিন্তু তথাপিতো মোবাইল ফোন সম্পৰ্কে এনেকুৱা কিছু আজব তথ্য আছে যিবোৰ হয়তো আপুনি নাজানে। সেয়েহে আজি এই ভিডিঅ'ৰ জৰিয়তে মোবাইল ফোনৰ লগত জড়িত এনেকুৱা 10টা আজব তথ্য আপোনাৰ আগত আগবঢ়াম, যিটো হয়তো আপুনি কাহানিও শুনা নাই। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 10, মোবাইল ফোন পৃথিৱীৰ বাহিৰে বেলেগ আৰু ক'তো নাই বুলি আপুনি ইতিমধ্যে নিশ্চিত। কিন্তু ৰ'ব, মই যদি আপোনাক কওঁ যে পৃথিৱীৰ বাহিৰেও বেলেগ ক'ৰবাত মোবাইল ফোন আছে বুলি, হয় বন্ধু। গুগলৰ নেক্সাছ নামৰ মোবাইল ফোন এটা 2013 চনত ইউনাইটেড কিংডমৰ এখন বিশ্ববিদ্যালয়ৰ দ্বাৰা মহাকাশত প্ৰক্ষেপ কৰা হৈছে। ফেক্ট নম্বৰ 9, আপোনাক যদি মই হাতৰ পৰা আপোনাৰ মোবাইলটো দলিয়াই দিবলৈ কওঁ, তেতিয়া হয়তো আপুনি মোক পাগল বুলি কয়। আৰে, এই ইউটিউবাৰজন সঁচাই পাগল হয়। জানি আচৰিত হ'ব যে ফিনলেণ্ডত মোবাইল দলিওৱাটো এটা খেলৰ ভিতৰত পৰে। ঠিকেই শুনিছে, 2000 চনৰ পৰাই ফিনলেণ্ডত এই আজব খেলবিধ প্ৰচলিত হৈ আহিছে। আনকি প্ৰতি বছৰে তাত মোবাইল দলিওৱাৰ কাৰণে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। সঁচাই কি আজব দেশ, কি আজব কথা, কি আজব খেল। ফেক্ট নম্বৰ 8, আপুনি জানেনে মোবাইল ফোন এটাত টয়লেট এটাতকৈও বেছিকৈ বেক্টেৰিয়া থাকে বুলি? কেইবাটাও অধ্যয়নৰ পৰা এইটো স্পষ্ট হৈছে যে পায়খানাত যিমান বেক্টেৰিয়া পোৱা হয় তাতকৈ প্ৰায় 20ৰ পৰা 30 গুণ পৰ্যন্ত অধিক বেক্টেৰিয়া মোবাইলৰ স্ক্ৰীণত থাকিব পাৰে। সেয়েহে নিজৰ মোবাইলটো মুখৰ পৰা কিছু দূৰত ৰাখক। ফেক্ট নম্বৰ 7, আপুনি জানেনে পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী মোবাইল ফোন কোনটো হয়? এই ফোনটো হৈছে এপল কোম্পানীৰ ফেলকন ছুপাৰন'ভা পিংক ডায়মণ্ড iPhone 6, যাৰ দাম হৈছে $95.5 মিলিয়ন, অৰ্থাৎ ভাৰতীয় হিচাপত চাবলৈ গ'লে প্ৰায় 10 কোটি টকা। এই ফোনটিৰ বডি 18 কেৰেট সোণেৰে নিৰ্মিত। লগতে এই ফোনটিৰ বেক চাইডত গুলপীয়া কালাৰৰ হীৰা দিয়া আছে। সঁচাই কিমান এক্সপেঞ্চিভ নহয়নে বাৰু? ফেক্ট নম্বৰ 6, গড় হিচাপত আমি প্ৰতিদিনত প্ৰায় 150 বাৰ নিজৰ মোবাইলটো চেক কৰোঁ। হয় বন্ধু, এক ৰিচাৰ্চ মতে আমি প্ৰায় 6 মিনিটৰ মূৰে মূৰে আমাৰ নিজৰ মোবাইলটো চেক কৰোঁ। ফেক্ট নম্বৰ 5, মদ ভাং খোৱাৰ আসক্তিৰ কথা আপুনি হয়তো শুনিছে, কিন্তু আপুনি জানেনে পৃথিৱীৰ প্ৰায় 200 কোটি মানুহ মোবাইল ফোন আসক্তিত আক্ৰান্ত বুলি? মোবাইল ফোনৰ লগত জড়িত ৰিংজাইটি নামৰ এটা আসক্তি আছে। এই আসক্তিৰ চিকাৰ হোৱা ব্যক্তিসকলে নিজৰ মোবাইলটো অনবৰত ৰিং হোৱা যেন অনুভৱ কৰি থাকে। মোবাইল ফোনৰ লগত জড়িত আন এটা আসক্তি হৈছে ভাবিং। এই আসক্তিত আক্ৰান্ত ব্যক্তিসকলে মোবাইলটোত ব্যস্ত থাকিলে ওচৰৰ কোনোবা আছে নাই সকলো পাহৰি যায় আৰু সকলোকে ইগন'ৰ কৰে। মই জানো আপোনাৰো এই বেমাৰটো আছে বুলি, হয়নে? ফেক্ট নম্বৰ 4, মোবাইল ফোন অহাৰ পৰা ঘড়ী আৰু এলাৰ্ম ক্লকৰ চাহিদা কমি গৈছে। প্ৰায় 60% লোকে ঘড়ী আৰু এলাৰ্ম ক্লক ব্যৱহাৰ কৰা ইতিমধ্যে মোবাইলৰ বাবে বাদ দিছে, আৰু এইটো অনুমান কৰা হৈছে যে অনাগত কেইটামান বৰ্ষৰ পিছত ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। ফেক্ট নম্বৰ 3, আপুনি জানেনে বিশ্বৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা মোবাইলটো কি? এইটো হৈছে নকিয়াৰ 1100 ফিচাৰ্ছ ফোনটো। হয় বন্ধু, এই মডেলৰ প্ৰায় 2,50 লাখ ফোন বিক্ৰী হৈছিলে। ইয়াৰ উপৰিও এই মোবাইলটো অন্যতম শক্তিশালী মোবাইল হিচাপে জনাজাত আছিল। ইয়াৰ কাৰণ আপুনিও জানে, আগৰ এই নকিয়া 1100 ফোন যিমান পৰিলেও সহজতে একো হোৱা নাছিলে। ফেক্ট নম্বৰ 2, আপুনি হয়তো নাজানে যে বিশ্বৰ প্ৰথমটো স্মাৰ্টফোন 1997 চনত নিৰ্মাণ কৰা হৈছিল। ইয়াক নিৰ্মাণ কৰিছিলে এৰিকছন নামৰ কোম্পানী এটাই। GS88 মডেলৰ এই ফোনটো নিয়ন্ত্ৰণ কৰাৰ বাবে টাচ স্ক্ৰীণ ব্যৱহাৰ কৰা হৈছিল। গতিকে টাচ স্ক্ৰীণ 1997 চনৰ পৰাই চলি আছে। ফেক্ট নম্বৰ 1, আপুনি জানেনে মোবাইল ফোনেৰে বিশ্বৰ ভিতৰতে প্ৰথমটো কল কেতিয়া কৰা হৈছিল? এই কলটো কৰা হৈছিলে 1973 চনৰ 3 এপ্ৰিলত। এই কলটো মটৰলা কোম্পানীৰ মাৰ্টিন কুপাৰ নামৰ এজন ইঞ্জিনিয়াৰে কৰিছিলে। এই কলটো আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ পৰা নিউ জাৰ্চিলৈকে কৰা হৈছিল। মাৰ্টিন কুপাৰে ব্যৱহাৰ কৰা এই ফোনটোৰ নাম আছিলে ডাইনাটেক, আৰু এইটোৱে আছিলে মটৰলা কোম্পানীৰ দ্বাৰা নিৰ্মিত বিশ্বৰ প্ৰথমটো মোবাইল ফোন। আপুনি জানি আচৰিত হ'ব যে এই ফোনটোৰ ওজন আছিলে প্ৰায় 1.5 কিলো, যিটো নেকি আজিৰ মোবাইলৰ তুলনাত প্ৰায় 10 গুণ বেছি ভাৰী আছিলে। এই মোবাইল ফোনটি এটা ইটাৰ সমান আকৃতিৰ আছিল। তেতিয়াহ'লে মোবাইল সম্পৰ্কে থকা এই 10টা আজব তথ্য আজি ইমানতে শেষ কৰিম। গতিকে অনাগত সময়ত এনেকুৱা ইণ্টাৰেষ্টিং তথ্যসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।